নমস্কাৰ বন্ধুসকল, মই সিদ্ধাৰ্থ শংকৰ কলিতা আৰু এটা নতুন ভিডিঅ' লৈ মই মোৰ চেনেল সিদ্ধাৰ্থ শংকৰ কলিতালৈ আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, সদৌ অসম গাহৰি পালক সংস্থাৰ পূৰ্ণাংগ কমিটিখন গঠন হৈ গ'ল। এতিয়া আচলতে এক্সিকিউটিভ হোৱাৰ পিছতে তেওঁলোকে নতুন ধৰণে সিদ্ধান্ত ল'ব যে এই যিখিনি বাঢ়নি পানীয়ে যেনেধৰণে ক্ষতিসাধন কৰিলে বহুকেইজন গাহৰি ফাৰ্ম ইতিমধ্যে বাঢ়নি পানী কবলত পৰি বাঢ়নি পানীত উটি গুচি গ'ল আৰু তেওঁলোকৰ সপোনসমূহ উটাই লৈ গুচি গ'ল। কাৰণ বহিৰাজ্যত কৰ্মসূত্ৰে থকা বহুকেইজন যুৱকে ঘৰলৈ ঘূৰি আহি গাহৰি ফাৰ্মেৰে নিজকে স্বাৱলম্বী কৰিব খুজিছিল। তেওঁলোকৰ ঠিক আৰম্ভ কৰিছিলহে, তাৰ পিছতেই বাঢ়নি পানী আহি তেওঁলোকৰ সপোন উটাই লৈ গুচি গ'ল। গতিকে আৰু ASFৰ কবলত পৰি যথেষ্ট সংখ্যক গাহৰিৰ মৃত্যুমুখত পৰিছে। বহুকেইজন গাহৰি খেতিয়কৰ ফাৰ্ম উদং হৈ গৈছে। 100-150কৈ গাহৰিৰ মৃত্যুমুখত পৰিছে। এনেধৰণৰ বহুকেইটা সমস্যাৰে জৰ্জৰিত হৈ আছে অসমৰ গাহৰি পালকসকল। গতিকে তেওঁলোকৰ ক্ষতিপূৰণ দিবৰ বাবে অসম গাহৰি পালক সংস্থাই এটা ষ্টেপ ল'ব। তেওঁলোকৰ আচলতে চৰকাৰৰ ওচৰত দাবী জনাব। ঠিক এনেধৰণৰ যিখন এক্সিকিউটিভ হ'ব তাত তেনেধৰণৰ সিদ্ধান্ত হোৱাৰ সম্ভাৱনা আছে। গতিকে এতিয়া কমিটিখনে নতুন ধৰণে কাম আৰম্ভ কৰিব। আৰু মোক এইখিনিতে আৰু এটা কথা যে বহুকেইজন গাহৰি খেতিয়ক বন্ধুৱে মোলৈ ফোনযোগে মোক যোগাযোগ কৰিছে। যোগাযোগ কৰি তেওঁলোকে আচলতে এক প্ৰকাৰ আক্ষেপ প্ৰকাশ কৰিছে যে মিটিঙলৈ তেওঁলোকক কিয় নিমন্ত্ৰণ জনোৱা নহ'ল। যিখন সাধাৰণ সভা সেইখনলৈ তেওঁলোকক কিয় নিমন্ত্ৰণ জনোৱা নহ'ল। তেওঁলোকে আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলে। কিন্তু এইখিনিতে এটা কথা, বহুকেইজন গাহৰি পালক বন্ধুৱে মোলৈ ফোন কৰি কৈছে যে তেওঁলোকে আচলতে সদৌ অসম গাহৰি পালক সংস্থাত অন্তৰ্ভুক্ত হ'ব খোজে। অন্তৰ্ভুক্ত হ'লে কেনেধৰণে অন্তৰ্ভুক্ত হ'ব লাগিব, ইয়াৰ কাৰ লগত যোগাযোগ কৰিব লাগিব ইত্যাদি কথাবোৰ তেওঁলোকে মোক সুধিছে বা তেওঁলোকে অসম গাহৰি পালক সংস্থাত অন্তৰ্ভুক্ত হ'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। গতিকে এইখিনিতে মই এই কথাখিনি কৈ দিব খুজিছোঁ যে অসম গাহৰি পালক সংস্থাৰ জিলা সমিতিসমূহ গঠন কৰা হৈ গ'ল। গতিকে যিকেইখন জিলাত জিলা সমিতিসমূহ গঠন কৰা হৈছে সেইকেইখন জিলাৰ জিলা সম্পাদক সভাপতিৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। যোগাযোগ কৰাৰ পিছত তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে ইচ্ছা প্ৰকাশ কৰিব পাৰিব যে আপোনালোকৰ সদৌ অসম গাহৰি পালক সংস্থাৰ সদস্য হ'ব খুজিছে। গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰিলে আপুনি আচলতে সদস্যভুক্ত হ'ব পাৰিব। আৰু দ্বিতীয়তে যিসমূহ জিলা গঠন হোৱা নাই, সদৌ অসম গাহৰি পালক সংস্থাত অন্তৰ্ভুক্ত হোৱা নাই, যিসমূহ জিলাত কমিটি গঠন হোৱা নাই, সেইসমূহ জিলাত আপোনালোকে কমিটি গঠন কৰিব পাৰিব। কমিটি গঠন কৰিবৰ কাৰণে মই ডেছক্ৰিপশ্যনত সদৌ অসম গাহৰি পালক সংস্থাৰ সম্পাদক ভাৰত সন্দিকৈ ডাঙৰীয়াৰ নম্বৰটো মই দি দিছোঁ। তেখেতৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব। যোগাযোগ কৰি সদৌ অসম গাহৰি পালক সংস্থাত আপোনালোক অন্তৰ্ভুক্ত হ'ব পাৰিব। এইবাৰ যিহেতু সভাখন প্ৰতিনিধি সভা বা প্ৰতিনিধিক লৈ সাধাৰণ সভাখন আহ্বান কৰা হৈছিলে, গতিকে যিকেইখন জিলা গঠন হৈছিলে আচলতে সেইকেইখন জিলাৰ মাজতে এই সাধাৰণ সভাখন পতা হৈছিলে। এতিয়া নতুনকৈ যিহেতু কমিটি গঠন হোৱা নাই, গতিকে সকলোকে নিমন্ত্ৰণ জনোৱা হোৱা নাছিলে। ইয়াৰ পিছৰ পৰা গোটেই জিলা সমিতি গঠন কৰা হ'ব। অসমৰ প্ৰত্যেকখন জিলাত জিলা সমিতিসমূহ গঠন কৰাৰ এটা উদ্যোগ লোৱা হৈছে। গতিকে এতিয়াৰ পৰা আপোনালোক সকলোৱে গাহৰি পালক সংস্থাত যিসকলে ইচ্ছা প্ৰকাশ কৰে তেওঁলোকে অন্তৰ্ভুক্ত হ'ব পাৰিব। গতিকে তাৰ কাৰণে আপোনালোকে ভাৰত সন্দিকৈ ডাঙৰীয়াৰ লগত আপোনালোকে যোগাযোগ কৰক। আৰু আকৌ কৈছোঁ, যিসকলৰ জিলা সমিতি গঠন হৈ আছে, ধৰক লখিমপুৰ জিলাত যদি কোনোবা অন্তৰ্ভুক্ত হ'ব খুজিছে, লখিমপুৰৰ জিলা সমিতি শক্তিশালী, তেওঁলোকে গঠন হৈ আছে। যদি চৰাইদেউ জিলাত আপোনালোক অন্তৰ্ভুক্ত হ'ব খুজিছে তেতিয়াহ'লে চৰাইদেউ জিলা শক্তিশালী জিলা এখন। গতিকে তেওঁলোকৰ সভাপতি সম্পাদকৰ লগত যোগাযোগ কৰিব পাৰে। ঠিক তেনেধৰণে ডিব্ৰুগড়, শিৱসাগৰ, গোলাঘাট এই সকলোতে আমাৰ আচলতে জিলা সমিতি আছে। তাত আপোনালোকে জিলা সমিতিৰ সৈতে যোগাযোগ কৰিব পাৰে। ইফালে আপোনাৰ কামৰূপ গ্ৰাম্য, গোৱালপাৰা ইত্যাদি জিলাত জিলা সমিতি গঠন হৈ আছে। এতিয়া বজালী জিলাত জিলা সমিতি নাই। তেওঁলোকে যদি জিলা সমিতি গঠন কৰিব খোজে বা অন্যান্য জিলাত যিসমূহ জিলাত জিলা সমিতি নাই, তেওঁলোকে যদি আচলতে জিলা সমিতি গঠন কৰিব খোজে তেতিয়াহ'লে প্ৰধান সম্পাদকৰ লগত যোগাযোগ কৰিব। বাক্সা জিলাত জিলা সমিতি নাই, বঙাইগাঁৱত নাই। গতিকে তেওঁলোকেও গঠন কৰিব পাৰে জিলা সমিতি। আমাৰ
ঊৰ্ধ্বতম বিষয়ববীয়াৰ লগত আমাৰ যিসকল আচলতে চেণ্ট্ৰেল কমিটিৰ সভাপতি সম্পাদক আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকে জিলা সমিতিসমূহ গঠন কৰি ল'ব পাৰিব। ক'লে এটা খবৰ আজি দুখেৰে জনাওঁ, আমাৰ এই অঞ্চলৰ অৰ্থাৎ পশ্চিম চতিয়া অঞ্চলৰ এজন উদ্যোগী যুৱক বিপুল শইকীয়া, তেওঁ গাঁও অঞ্চলত ভৰত ভাইটি নামেৰে জানে। গতিকে তেওঁ ৰাতিপুৱা কঠীয়া তুলিবলৈ যাওঁতে 8মান বজাত বজ্ৰপাতৰ ফলত তেওঁ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। এই অঞ্চলত তেওঁ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে। ঐতিহ্যপূৰ্ণ পশ্চিম চতিয়া অঞ্চলৰ পশ্চিম চতিয়া বিহু সন্মিলনীৰ লগত তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল বহু কেইটা বছৰ। গতিকে আজি অত্যন্ত দুখ লাগিছে। আজি আমাৰ যিটো নিয়মীয়া প্ৰশ্ন উত্তৰ শিতান সমিধান সেইটো লৈ আহিবলৈ আজি আৰু মন যোৱা নাই। গতিকে মোৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে সকলোৰে ওচৰত মই মাৰ্জনা বিচাৰিছোঁ, পৰৱৰ্তী ভিডিঅ'টোত মই নিয়মীয়া প্ৰশ্ন উত্তৰ শিতান সমিধান লৈ আহিবলৈ চেষ্টা কৰিম। আজি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আজিলৈ আহোঁ। ধন্যবাদ।